নমস্কাৰ। প্ৰথমে মই সমগ্ৰ অসমবাসীৰ লগতে মোৰ সকলো বন্ধু বান্ধৱলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ লগত আছে মোৰ ভাইটি দুলু হাজৰিকা আৰু মই পাপু হাজৰিকা। আপোনালোকলৈ সৰুকৈ বিহু নাম আগবঢ়াম আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ সেই বিহু নামকেইটা। বৰ নৈ বাহিলে হেনে ফুটুকাৰে এৰিলে মৰ সুতি আইতাৰ ধমকত বঢ়া খালি এৰি লৈ ধৰিলোঁ নাঙলৰ মুঠি। ধন্যবাদ। আকৌ আহিম আপোনালোকৰ আমাৰ কিছুমান বিহু আগবঢ়াম। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব তাৰ আশা ৰাখিছোঁ। ধন্যবাদ।